জি ইয়ে বিস্কুট মূল নাই হ্যাঁ বলি তোরে ও এটা ঘুমে আছে হ্যাঁ মানে বড় দেখোন রাতে ফোন করায় উপরত খায় তো আপেল লগত ইয়ে এডেল হাত এটা কাটি হয় নাই এতিয়া আৰু উস্পাৰৰ নিচিনা এটা লৈছে এই নুঠা কিয় এই আৰি পইচা নাই চিনি পাইছা না নাই ঘুমটি তই না তো দেব নহয় কে ইমান দিন তই না তোৰ চাকে নহয় দে মোৰ মাৰ আৰু এটা চলি আছে কি ন তোক চুইছা পাদিছোন মুখ চুইছাটো বাদ দি তই লাইটটো জ্বলো তোক দেখা পা নাই ভালকে জ্বলো তুমি মোক দেখা পাইছা না চা নাহুকে ৰাতি আহি গেলো না তুই তুমি দেখা পাইছা মানে মোক না মই বগা হৈছো আগতকে চা ঘুমিয়েছিল এই ৰাতি 12টা বজাত পাউডাৰ দি বগাইছে না সিএফএলৰ ঘৰত বগাই লাগছে বহুত কাহিনী বহুত কথা ক'ব লাগে আচ্ছা একলা বাদ দি এই ৰাতি আহি আছে জি তই ৰাতি মানে সময় নেই বৰ্তমান সময় নাই বিৰাট ব্যস্ত মানুহ গোটেই অসমখনৰ মাল মই যোগাৰ কৰি আছো তাৰমানে অসমৰ মাল যোগাৰ কৰিছা মানে তই পিছত বুজি পাবি একলা কথা এটা বাদ দি কিতে বুজি পাম মই পিছত বুজি পাবি ঠাণ্ডা লাগছে নেকি ঠাণ্ডা মানে ঠাণ্ডা লাগা নাই ঠাণ্ডা লাগছে বুলি তই ৰুমৰ ভিতৰত কম্বল খান এনেকে লৈ যাব লাগে নি তৰিকে ল'ব লাগিব আমাৰ এটা কথা কয় নাই না এই ৰাঙা কম্বল খান দেখছ না খান তই তো লাগছে নেকি নাই নুচুবি বাহিৰটো ফুলি কথা নাই দেচোন দাইমাতৰ ভিতৰটো সোমাই দিওঁ তোৰ যে মানে আগ্নেয়গিৰি এটা আহিছে মানে মাজৰ পৰা আগ্নেয়গিৰি কেনে এই যিখন কম্বল আমাৰ এই সিদিনা আমাৰ নাচিব আমাৰ যে মামাৰ জন্ম জয়ন্তী গেল 400 বছৰ হৈ গেল সেই মামাৰ যেতিয়া জ্বৰ উঠে না যেতিয়া জ্বৰ উঠে এই কম্বলখানে আমাৰ মামাই মানে লাচিত মামে উৰি লোৱা আছিল তেতিয়া মানে কি হয় লগে লগে মানে নুলিও হয় কিন্তু কাষত থৈ দিলে মানে জ্বৰ কমি যোৱা আছিল এই কম্বলখানে যদি মই এতিয়া নুৰো কথাটো বেয়া হ'ব না আৰু কথা হ'ল কি আমাৰ 8 দিনৰ কম্বলখান মোটামুটি ইটাৰ হেৰি হয় মানে এইটো কওঁ যে আটেৰ কম্বল আটাৰে কম্বল আটেৰ কম্বল লাচিত মামে লৈছে না কম্বল মোৰ গতিকে মোৰ আটাৰ কম্বল হয় মোৰ মামাৰ কম্বল হয় গতিকে মোৰ কম্বলটো মোৰ কথা তো আগ্নেয়গিৰি আহিব নি ধৰিব ইমান ডাঙৰ কম্বল এখন লৈ তো আগ্নেয়গিৰি আহিবই কিন্তু এখিনিমান বস্তু এটাত যদি আগ্নেয়গিৰি আহে তই জানা এইটো কাৰ আরে মই কি উড়িছো না মহাসাগর এখানে উড়িছো তুই কি উড়িছাম কইছ না পখরি একুৰিয়ামৰ মাছৰ দাম কিমান জানা তই হা তোৰ ঘৰত ফিচাৰী মাছৰ দামেও পাত্তা নাপায় এটো কোৰ বুলি হয় কিমান পুৰণা না কিমান পুৰণা এটো কোনে গম পাম না কয় নাই না আচ্ছা এটোৰ বয়স আৰু পৃথিৱীৰ বয়স একেই মোটামুটি এটোৰ বয়স আৰু পৃথিৱীৰ বয়স একেই কতটো আমাৰ আটাৰ না তুহাৰ আতে কতটো আমাৰ আটাৰ না তুহাৰ আতে মই জানো না তই জানা আচ্ছা শুন তোৰ আতে যে মংগল গ্ৰহত খেতি কৰবা গৈছিল গৈছিল এতিয়াও মংগল গ্ৰহত যিগিলা মানুহ যাই আছে বগা বগা কিবা পিন্ধি যায় তোৰ আতে যেতিয়া পিন্ধি উপৰক গৈছিল তেতিয়া আটাৰ কিতাতে ঠাণ্ডা লগা নাছিল কি লৈ গৈছিল আচ্ছা এ আমাৰ আটাৰ হেলমেট চেলমেট থাকাই পিন্ধি যাও আছিল ও বাবা হাৰে তেতিয়া হেলমেট অল নাছিল আচ্ছা আতে এটা পলিথিন ইনকে পিন্ধা আছিল আৰু আমাৰ কোটটো আটাৰ এই কোটটো পিন্ধি গৈছিল ইনকে আৰু এটুই দিয়ে চন্দ্ৰত প্ৰথম যাও কোট এটো কিনো কথা কয় চন্দ্ৰত প্ৰথম পিন্ধি যাও কোট এটো প্ৰথম দুহাৰ আতে পিন্ধি গৈছিল হেটো এস্টাবলিশ নহল লেখা কিন্তু সেকেন্ড টাইম যিজন মানুহ গৈছিল তেওঁ এটোই পিন্ধি গৈছিল এটো পিন্ধি গৈছিল আৰু এটো কোট আজি মোটামুটি 600 বছৰ মান পৰি আছে কোটটো 600 বছৰ আজি মোৰ ঘপকে ঠাণ্ডা লগাই পিন্ধি আহিলো কিন্তু এটো যদি জাকৰি দেও মানে কি জাকৰি ৰে কি আদা তই তোলাবলা লাগলি না কি অসমত প্ৰলয় হৈ যাব ধুলাৰ ধুমুহা আহি যাব এলা ৰুম দেখা পাবি ধুলা হৈ থাকো কিমান ওজন জানা নাই এইটো এইটো ওজন কিমান জানা নাই মই কিয় পূজা হৈ গৈছো এইটো পিন্ধি খুচা হৈ গৈছে তুই এটো পিন্ধি তোক এটা কথা কম হেৰি কৰ হে বাপা ৰে হেৰি কৰ কি
তুই যে সঁচাকে যে এইসব মই বস্তু পেলাইছো বুঝছি না তুই ইমান দিন মোৰ যে ধপনি কিয় দিয়া না এটা কথা কৰ হেৰি কৰ আচ্ছা এই মেইন কথাটো কয় নি এই ৰাতি মই তাৰমানে ঘূৰি ফুৰিব লগা নহয় এখন কাম নাম কি বস্তু নো কিবা কিবা আইছা নেকি তুই এই তোহা কবা এই এখন লোক দি নিমন্ত্ৰণ ডিচেম্বৰৰ 31 31 তাৰিখ 1 জানুৱাৰী আটা আৰু আবু ডিচেম্বৰ 1 শুনিলো পিছত হিচাপ কৰবি ডিচেম্বৰৰ 31 31 1 জানুৱাৰী আমাৰ আটা আৰু আবুৰ হেপি এনিভাৰ্সাৰী গতিকে তোক নিমন্ত্ৰণ দিলে মোৰ সময় নাই ইটাৰ মই গোটেই মন্ত্ৰীখিনি নিমন্ত্ৰণ দিব লাগিব জানাইতো আমাৰ আটা কিমান ডাঙৰ কিন্তু কমল উৰি এই মই তাৰমানে মই কিবাকে দিয়া দেব এনেকে দেখছ না আৰু এই গেলুৱে ও মজন ভাই তো নকলো আৰু দে কমল খান আহিবে এই ৰাতি তোমাৰ কত আইটো চাই থাক গুৱাহাটী দে আহো দে এই ৰাতি নাইছি সঁচাকে দে ইউনিভাৰ্চিটি তাৰাতে কৰা পাচ্ছি কালি ৰাতিপুৱা ধুনীয়াকৈ বহি যাম ধুনীয়াকৈ বহি মিঠা থৈ দিলোঁ মই সঁচাকৈ ই আহিছে বহুত ভাল লাগছে দে তাৰপিছত দিয়া নাই কথাটো নলা এই ধুমুহাৰ কথা কৈছি মই কৈছোঁ আগ্নেয়গিৰি এই আগ্নেয়গিৰিৰ ধুমুহা মানে ৰাতি দেৱ আহেন পাইছিলোঁ তাতে মোৰ ইউনিভাৰ্চিটি মাতি থৈ গ'ল না যাব লাগিব চিঠিখনো আছে পঢ়ো যাব লাগিব DHOP ধপ কেনে ই তাৰমানে ৰাতি আহি মোক ধপ দি গেল ধপ খাইছোঁ মই ইউনিভাৰ্চিটি ৰটা সময় দি আছোঁ উপায়টো বেয়া গ'ল আৰু ঘুমাই থাকোঁ